নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল ডিপ্ৰাজ টিভিলৈ। হয় বন্ধুসকল, যি সময়ত হেলমেট নিপিন্ধিলে ফাইন, লাইচেন্স নাথাকিলে ফাইন, টিপুল উঠিলে ফাইন আৰু বহুতো এইবোৰ ফাইনৰ পৰা কিন্তু আমি আগতকৈ বহুত সচেতন হৈছোঁ। তাৰ বাবে আমি চৰকাৰক ধন্যবাদ দিবই লাগিব। কিন্তু দুখৰ কথা এইটোৱে যে অসমত এনে কিছুমান আৰক্ষী এতিয়াও আছে যিয়ে 500,000 টকা প্ৰতিজনৰ পৰা লুটিবলৈ ৰাস্তাৰ কাষত চেক বহাই নিজৰ এক্সট্ৰা ইনকাম ঘটিবলৈ বহি থাকে। হয় বন্ধুসকল, আজি এনে এটা ঘটনা দেখাম যিটো ঘটনা কোনোবা সচেতন নাগৰিকে ভিডিঅ'টো কৰি ইতিমধ্যে ছ'চিয়েল মিডিয়াত এৰি দিছে। কেনেকৈ লুটে আৰক্ষীয়ে আইন অমান্য লোকৰ পৰা, কি ষ্টাইলত পইচা লয়, সকলো দেখাম এই ভিডিঅ'ত। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে এই ভিডিঅ'টো চাই লওক। হয় বন্ধুসকল, দেখিলেনে ভিডিঅ'টো? এনে আৰক্ষীক আপোনালোকে কি ক'ব বিচাৰে তলত নিশ্চয় কমেণ্ট কৰি জনাব। এনে আৰক্ষীক চৰকাৰে কেনে ব্যৱস্থা লয় সেয়া চৰকাৰী বিষয়াৰ ওপৰত চকু পৰিলেহে কিবা এটা হ'ব। লগতে ভিডিঅ'টো ইমানেই বেছি শ্বেয়াৰ কৰক যাতে এইজন আৰক্ষীয়ে সকলোৰে আগত চিনাকি হৈ যায়।